বাকিখিনি 99 টিচাৰৰ এপইণ্টমেণ্ট দিম টেট শিক্ষকসকলৰ যেটো এপইণ্টমেণ্ট ৰৈ আছে এই এপইণ্টমেণ্টখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ মানে ইফালে যেতিয়া স্পেচিয়েল টেট পাতা হ'ব লগে লগে আমি আগৰ টেট পাছ কৰি থকা যিসকলে আছে সেইসকলক আমি টেটত এপইণ্টমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিম মই শিক্ষকসকলক অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ বহুতখিনি বিদ্যালয়ত সিঙ্গল টিচাৰ আছে কিছুমান স্কুল আনমেনেজেবল হৈছে য'ত 100জন ছাত্ৰ ছাত্ৰী আছে 150জন ছাত্ৰ ছাত্ৰী আছে তাত এজন শিক্ষকে ক্লাছ কৰিব নোৱাৰে এই কাৰণে য'ত ৰেচনেলাইজেশ্যন হোৱা নাই য'ত প্ৰয়োজনতকৈ ৰেচিঅ'তকৈ বেছি টিচাৰ আছে সেইসকলক অহা সপ্তাহৰ ভিতৰত আমি ৰেচনেলাইজেশ্যন কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু মই শিক্ষকসকলক অনুৰোধ কৰিছোঁ যে আমি গুণগত শিক্ষা দিয়াৰ উদ্দেশ্য আগত লৈ বা ছাত্ৰ ছাত্ৰীক ভালকৈ শিকাব পৰা এটা পৰিৱেশ গঢ়িবৰ কাৰণে যেতিয়াই মানে টিচাৰসকলক ৰেচনেলাইজেশ্যন কৰিব তাত মেক্সিমাম টিচাৰৰ কনভিনিয়েন্সিটো চাব দিছোঁ যাতে টিচাৰসকলৰো কনভিনিয়েণ্ট হয় এইটো চাই পেলাই ৰেচনেলাইজেশ্যন কৰা হ'ব আৰু ৰেচনেলাইজেশ্যন অৰ্ডাৰ পোৱাৰ লগে লগে চবেই যাতে তেখেতসকলে যি স্কুলত দায়িত্ব দিয়া হয় স্কুললৈ যায় মই সেইটো অনুৰোধ কৰিছোঁ কাৰণ আমাক শিক্ষকসকলে গভৰ্ণমেণ্টৰ মানুহ হিচাপে যদি সেই গাইডলাইন ৰুলবিলাক কোনোবা অৱমাননা কৰে তেতিয়া আমি একশ্যন ল'ব লগা হ'ব তো সেইকাৰণে সকলো শিক্ষকক যেতিয়াই মানে পোষ্টিংটো হয় যেতিয়াই মানে ট্ৰান্সফাৰ কৰা হয় বা দায়িত্ব দিয়া হয় এইটো পালন কৰিবলৈ অনুৰোধ কৰিছোঁ বহুখিনি বিদ্যালয়ত মিড ডে মিল তেখেতসকলে হট মিড ডে মিল যিটো গৰম মিড ডে মিল খুৱাব লাগে এইটো নোখুৱাই বহুত স্কুলত আমি দেখিবলৈ পাইছোঁ মই শিক্ষকসকলক আৰু SMCক মই আমাৰ চৰকাৰৰ তৰফৰ পৰা কঠোৰ ভাষাৰে কৈছোঁ যে ছাত্ৰ ছাত্ৰীক যাতে মিড ডে মিলৰ পৰা বঞ্চিত নকৰে কোনোবা যদি কিবা কাৰণত খুৱাব নোৱাৰে এইটো ৰিপৰ্ট কৰিব লাগে যে কি কাৰণত খুৱাব পৰা নাই কিন্তু ইণ্টেনশ্যনেলি যদি কোনোবা মিড ডে মিল নোখোৱাই ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব আৰু কোনোবা যদি সময়ৰ আগত স্কুল এৰি যায় আৰু সময়মতে স্কুললৈ আহে ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব যদি ভেলিড কোনো কাৰণ নাথাকে কিবা বেমাৰ আজাৰ হৈছে তেনেকুৱা বেলেগ কথা আদাৰৱাইজ কোনো ভেলিড কাৰণ নথকাকৈ যদি কোনোবা যদি ডিউটিলৈ নাহে তেনেহ'লে ষ্ট্ৰিক্টলি একশ্যন লোৱা হ'ব বেলেগ বেলেগ প্ৰগ্ৰামো কৰিব পাৰিব ফুটবলো চাব পাৰিব ইয়াত মানে ইণ্টাৰনেট যোগাযোগ থাকিব চব মানে অত্যাধুনিক ব্যৱস্থাবিলাক ৰখা হ'ব আৰু কিবা প্ৰগ্ৰামো কালচাৰেল প্ৰগ্ৰাম কিবাকিবিও কৰিব পাৰিব গতিকে আমি 200 কেপাচিটিৰ অত্যাধুনিক টেকন'লজি থকা চিনেমা হল বনাব বিচাৰিছোঁ BPF MCLৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বহুত বেছি আমাৰ ঠাই নাই পিকনিক স্পট কিছুমান আছে সেই পিকনিক স্পটত আমাৰ যেতিয়া ছিজন হয় পিকনিক খাবলৈ যায় ইয়াৰ বাহিৰে আমাৰ ইয়াত বহুতখিনি থিয়েটাৰ নাই তেনেকৈ মানে চিনেমা হল নাই যিখিনি কালচাৰেল আমাৰ বিভিন্ন প্ৰগ্ৰামবিলাক হয় সেইটো গাঁওবিলাকত অলপ চলপ হয় তো আমাৰ মানুহৰ জীৱনটো শুৱনি কৰিবলৈ আমাক কালচাৰ লাগে আৰু কালচাৰৰ থ্ৰুৱেদি সমাজ সংস্কাৰৰ কথা বহুতখিনি কাম কাজবিলাক আমি কিবা নতুন এটা আৱিষ্কাৰ নতুন এটা ডেভেলপমেণ্ট সেইবিলাকো চিনেমাৰ থ্ৰুৱেদি মানুহ ৰাইজলৈ লৈ যাব পাৰে আমাৰ ইয়াত বহুত ক্ৰিয়েটিভ আৰ্টিষ্টবিলাকে ভাল ফিল্ম বনাইছে শ্বৰ্ট ফিল্ম বনাইছে ডকুমেণ্টাৰী ফিল্ম বনাইছে সেইবিলাক দেখাবলৈ কোনো সুবিধা নাই সেইকাৰণে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ গ্ৰেণ্ড আছে ইয়াৰ আণ্ডাৰত এই বছৰ আমি 5খন চিনেমা হল বনাবলৈ গৈ আছোঁ আৰু অহা বছৰত 5খন আমি 10টা সাব ডিভিজনত 10খন চিনেমা হল নতুনকৈ সজাবলৈ গৈ আছোঁ আৰু এইখিনি আমাৰ যাতে যিসকলে চিনেমা প্ৰডিউচ কৰি আছে তেখেতসকলে এনকাৰেজ পায় আৰু য'ত তাত মানে যিসকলে ৰোল কৰিছে তেখেতসকলে যাতে নিজৰ প্ৰাপ্য যিখিনি কষ্টৰ বিনিময়ত যিখিনি প্ৰাপ্য মানে অলপমান তেখেতসকলে পইচা টকা পাব লাগে বা সুবিধাটো পাবলৈ সেইখিনি পায় চিনেমা হলৰ